Hello guys, welcome back to my channel. আজি আমি বনাম কচুৰ তৰকাৰী। ইয়াৰ বাবে আমি লৈছো কচু, তাৰ লগত আমি লৈছো অকণমান আমৰ আচাৰ, কঁঠালৰ গুটি আৰু জলকীয়া। এইখিনি আমি ধুনীয়াকৈ কাটি অলপ সময় গৰম পানীত তিয়াই থৈ দিছো। তাৰ পাছত ইয়াৰ লগত আমি লৈছো 2-3 ফুটামান আমৰ আচাৰ, কেইফুটামান জলকীয়া আৰু কঁঠালৰ গুটি আমি সৰু সৰুকৈ কাটি লৈছো। এতিয়া আমি গেছত কেৰাহীটো বহাই দিছো আৰু কেৰাহীটো গৰম হোৱাৰ পিছত তাত অকণমান তেল দি দিছো। তেলখিনি যেতিয়া গৰম হ'ব তাতে আমি 1 টেবুলস্পুন জিৰা দিম। জিৰাখিনি যেতিয়া ফটফটকৈ ফুটিব তাতে আমি জলকীয়া এড কৰি দিম। জলকীয়া আমি বেছিকৈ দিছোঁ কাৰণ আমি জ্বলা খাই ভাল পাওঁ। ইয়াত আমি এতিয়া অলপমান হালধি দিম, 1/2 টেবুলস্পুন হালধি দিম। এইখিনি আমি ভালদৰে এতিয়া লৰাই দিম আৰু যেতিয়া হালধি কেঁচা গোন্ধটো গুচি যাব তেতিয়া আমি ইয়াত কচুখিনি দি দিম। জলকীয়াখিনি এতিয়াই ভাঙি বা এতিয়াই কাটি দিব নালাগে, কচুৰ লগত ধুনীয়াকৈ এইখিনি সিজি যাব, তেতিয়া ভাঙি দিলেই হ'ব। কচুৰ তৰকাৰী বনাওঁতে আমি পানী ব্যৱহাৰ কৰিব নালাগে কাৰণ কচুৰ পৰা নিজে নিজেই পানী এটা ওলাই আহে। এইখিনি আমি এতিয়া ধুনীয়াকৈ লৰাই দিম। ইয়াত আমি এতিয়া নিমখ দিম। নিমখ আপুনি আপোনাৰ সোৱাদ অনুসৰি দিব। মই ইয়াতে 1 টেবুলস্পুন দিছোঁ। এইখিনি আমি ভালদৰে লৰাই দিম আৰু লৰাই দি এইখিনি অলপ সময় ঢাকি দিম। গৰম গৰম ভাতৰ লগত কচু তৰকাৰীকণ থাকিলে আৰু কি লাগে। কচু তৰকাৰী খাই আমি সকলোৱে খুব ভাল পাওঁ, কিন্তু বহুতে হয়তো বনাব নাজানে। কচুটো কাটি অলপ সময় গৰম পানীত তিয়াই থৈ দিলে এইটোৱে নধৰে। এতিয়া আমাৰ 30 to 40% কুক হৈ গৈছে। এইখিনি আমি আকৌ ঢাকি দিম। এয়া আমাৰ অলমষ্ট 50% কুক হৈ গৈছে। আমি এতিয়া ইয়াত জলকীয়াখিনি ভাঙি দিম। আমি জলকীয়া বেছিকৈ ভাল পাওঁ খাই, আৰু কচুত জলকীয়া অলপ বেছি হ'লেই খাই ভাল লাগে। ইয়াত আমি এতিয়া কঁঠালৰ গুটিখিনিও এড কৰি দিম যাতে কচুখিনিৰ লগত সেইখিনিও ধুনীয়াকৈ সিজি যায়। ইয়াৰ লগত আপুনি শুকান মাছো দি খাব পাৰে, শুকান মাছ দিলেও বৰ ধুনীয়া হয়। ইয়াতে আমি এতিয়া আমৰ আচাৰখিনি দিছোঁ। আপুনি আমৰ আচাৰৰ জেগাত যিকোনো টেঙা ব্যৱহাৰ কৰিব পাৰে, নেমু চেপি দিব পাৰে, থেকেৰা টেঙা দিব পাৰে, যি দিলেও খাবলৈ ভাল হয়। টেঙা অকণমান দিলে কচুৰ যোনটো জাল থাকে সেইটো কাটা যায় আৰু খাবলৈও বহুত ধুনীয়া হয়। এতিয়া আমি এইখিনি ধুনীয়াকৈ ঢাকি দি আৰু অলপ সময় সিজিব দিম আৰু পানীখিনি শুহ যোৱালৈ ৰখি থাকিম। এয়া আমাৰ কচু ৰেডি হৈ গৈছে। এইখিনিয়ে এতিয়া আমি গৰমে গৰমে খোৱাহে কথা। কচু আমাৰ ৰেডি হৈ গৈছে। খাবলৈ বৰ ধুনীয়া হৈছে আৰু দেখিবলৈও বহুত লোভনীয় হৈছে। আপোনালোকে এবাৰ বনাই চাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই বাই।